আজি এই গোটেই কামবিলাক কোনে কৰিছে? নৰেন্দ্ৰ মোদী, তুলিৰাম ৰনহাট আৰু বিজেপিৰ চৰকাৰখনে কৰিছে। আজি আপোনালোকে কোনে ইমান গৰমত মাতি আনিছে? তুলিৰাম ৰনহাটে মাতি আনিছে, বেলেগ আগতে কোনেও কৰা নাছিল। আগৰ কোনো চিএমে মানুহক ইমান মৰম কৰা নাছিল। তুলিৰাম ৰনহাটে ইয়াক মাতি আনিছে। এটা হাত চাপৰি মাৰিব তুলিৰাম ৰনহাটে। আজি কাৰ্বি আংলঙৰ পৰিৱৰ্তনে বহুত মানুহৰ কথা ভিক্ষাও কৰে। ইমান ডেভেলপমেণ্ট হ'ব পাৰে। আজি আমি সকলোৱে লগ লাগি কাৰ্বি আংলঙৰ দুখীয়া দৰিদ্ৰ পিছপৰা মানুহৰ উপৰিও কাৰ্বি আংলঙৰ আজি ভাবিব নোৱাৰা উন্নতি আমি আগুৱাই লৈ গৈছো। আৰু আমি আপোনালোকক কাম কৰি 10,000, 25,000, 50,000 আপোনালোকক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। মই বহুত দীঘলীয়াকৈ নকওঁ, কাৰণ আপোনালোক ঘূৰি যাব লাগিব। বহুতৰ ঘৰ পাহাৰত, গাঁৱতো সময় লাগিব।